वो शायर भी सही कहते हैं, बातें भूल जाते हैं पर यादें याद आती है। Hey everyone, welcome back to my last part of Makum series. সন্ধিয়া মাৰ্ঘেৰিটাৰ পৰা উভতি আহি পিছদিনা মৰ্নিং পেকিং পাতিবোৰ কৰি ললো বিকজ আমাৰ ট্ৰেইন আছে গধূলি 9টাত। তাৰ আগতে দৰা ঘৰৰ ৰিসেপশ্যনৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি কেইজন উপস্থিত হলোগৈ। দেশী বিদেশী বিভিন্ন ব্যঞ্জনেৰে আপ্যায়িত খাদ্য সম্ভাৰৰ কিছু প্লেটত তুলি লৈ আমেজ ললো। শেষত যুগ্ম জীৱনৰ পাতনি মেলা দম্পতি হালক শুভেচ্ছা জনাই আমি বিদায় ললো মাহীহঁতৰ ঘৰৰ পৰা আৰু আগবাঢ়িলো ৰেলৱে ষ্টেচন অভিমুখে। ট্ৰেইনত উঠিয়েই পোৱালি দুটাক খুৱাই বুৱাই আজৰি হৈ আপাৰ বাৰ্থত শোৱা ঠাইখিনি অলপ পৰিপাতি কৰি ললো আৰু ট্ৰেইনৰ জক জক শব্দৰ আমেজ লৈ শুয়ে দিলো আৰু মৰ্নিং উঠিয়েই বাহিৰৰ দৃশ্যনন্দন সৌন্দৰ্য উপভোগ কৰি চাহকাপ খোৱাৰ মজাই সুকীয়া। মাকুম চিৰিজৰ ভিডিঅ'কেইটা চাই যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।